Hello everyone, welcome to another mini vlog. এইফালে দেখিছেনে আজি ভোজৰ দিনাখন ওচৰ চুবুৰীয়া সকলোকে আমি পাচলি কুটিবলৈ মাতিছিলোঁ। সকলো আহিলে দেখিছেনে, ববহঁতো আহিছে আৰু এইফালে পেহীহঁতো লাগি আছে, মাহীহঁতো লাগি আছে। প্ৰথমতে আমি ঘৰৰ দুজনী কাটি ষ্টাৰ্টিং কৰিছিলোঁ। তাৰ পাছত ওচৰৰ ববহঁত আৰু খুৰীহঁত বৌহঁত অহা দেখি আমি আঁতৰি আহিলোঁ। তাৰ পাছত এইফালে ধুনীয়াকৈ কাটি মেলি আছে। তাৰ পাছত ইয়াত আহিছেনে মাছখিনি ধুই মেলি একদম ধুনীয়াকৈ চিজিল কৰি থৈছে। ভাইটি আৰু এওঁ দুইজন লাগিলে। তাৰ পাছত এইফালে আহিলে দেউৰী বনাবলৈ আৰু চাহ যোগাৰ কৰিছে আৰু চৌকা পাতিছে। আৰু এইফালে আকৌ আমাৰ এওঁ মাছকেইটা ধুই মেলি দিছে ওচৰত। তাৰ পাছত চাটনি বুলি ক'লে লাগেই নহয় ভাতৰ কাষত কিবা এটা। তাৰ পাছত এইফালে দেখিছেনে জলফাই, ওচৰৰ খুৰী এজনী একদম সোনকালে আনি পেলাই দি দিলে। এইফালে চাটনি, গাজৰ, বিলাহী এনেকৈ কৰি আৰু বন্ধাকবি দি পেলাই চাটনি। এজনী পেহী তামোল খাই ৰঙা হৈ আছে। তাৰ পাছত বনাই হোৱাৰ পাছত এইফালে খাবলৈ হ'লেই নহয়, প্ৰথম ভকতখিনিয়ে খাই লৈছে। এয়া চাওকচোন, সকলোৱে ধুনীয়াকৈ শান্তি মনেৰে খাই আছে। আৰু এইফালে বৌজনীয়ে ল'ৰা ছোৱালীকেইটাক খুৱাই দিছে আৰু আমাৰ দেহাকো দেখিছেনে আইতাকে খুৱাই দিছে। সকলোৱে খাই বৈ আজৰি হোৱাৰ পাছত তেনেকৈ 1, 2, 3টা টিপমান খাই বৈ ল'লে। মানুহ হৈছিলে যথেষ্টখিনি। তাৰ পাছত খাই মেলি হোৱাৰ পাছত বৌহঁত লাগি গ'ল এইফালে কাম কৰিবলৈ। বৌহঁতৰ পৰা আমি বহুতো সহায় পালোঁ। দেখিছেনে, আমাৰ ঘৰৰকেইজনীক বাচন ধুবলৈ নিদিয়ে, কাম কৰিলে। তাৰ পাছত ৰাতিলৈ আকৌ বহুতে কষ্ট কৰা দেখি ৰাতিলৈ আমি ভাবিলোঁ আকৌ ভোজ খালোঁ যেতিয়া আকৌ মাংসই বা ব্ৰতটো ভাঙি দিওঁ বুলি ভাবিলোঁ। সেইটো কাৰণে ওচৰৰ বৌকেইজনীকো মাতিলোঁ। আমাৰ মিতিৰ কুটুমো আছিলে, সকলো মিলি আমি এসাঁজ লগে ভাগে খাম বুলি ভাবিলোঁ। সেইটো কাৰণে এইফালে বনাই মেলি দাদাহঁতে আহি বনাই মেলি ৰেডি কৰিলে। তাৰপাছত এইফালে দেখিছেনে সকলোৱে খালোঁ। আৰু আজিলৈ পাই ভোজৰ দিনাখন ভিডিঅ' আজি দিছোঁ দেই, বেয়া নাপাব। নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম, বাই।